আনপিনে এতিয়া মই এইখিনি হাই গাইজ, মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ আৰু ব্লগটো ষ্টাৰ্ট কৰিছোঁ মৰ্ণিঙৰ পৰা। আৰু এতিয়া বৰ্তমান বাচ্চাকেইটাক মানে মোৰ ল'ৰা ছোৱালী দুটাকে খাবলৈ তেহেঁতক দিছোঁ আৰু মোক খাই ৰাতিপুৱা নাস্তা কমপ্লিট হৈ গ'ল। আৰু যিহেতু তেহেঁতি দেৰিকৈ উঠিছে আৰু এইপিনে তেহেঁতক ৰুটি আৰু দুধ দিছোঁ, মানে গাখীৰ দিছোঁ। আৰু ব্লগটো এতিয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ, কণ্টিনিউ চাই গৈ থাকিব। ব্লগটো নিশ্চয় ভাল পাব চাই পেলাই। হাই ফ্ৰেণ্ডছ, আৰু এইপিনে এতিয়া বৰ্তমান পাকঘৰত আছোঁ আৰু এতিয়া ভাবিছোঁ ব্লগটো ষ্টাৰ্ট কৰিছোঁ যিহেতু কণ্টিনিউ দেখাই যাওঁ। আৰু এতিয়া বৰ্তমান বনাই আছোঁ পাকঘৰত দালি, আৰু দালি বুলিহে কৈছোঁ আৰু যিহেতু দালিটো বনাব লাগিব, সৰু ল'ৰা ছোৱালী আছে যিহেতু। আৰু বেগ কেমেৰাৰে দেখাই আছোঁ মই। আৰু এইপিনে মই দালিকত তেল মাৰি আছোঁ, যিহেতু মচুৰ দালি লাউ দি বনাইছোঁ, পিঁয়াজ ইউজ কৰিছোঁ। আৰু যিহেতু এটা ঠাণ্ডা দিন আৰু ধনিয়া পাত দিলেতো আৰু ক'বই নালাগে, আৰু বিৰাটেই ভাল লাগে দালিকণ খাই। আৰু এতিয়া যিহেতু ধনিয়া পাতৰ ছিজন, ঠাণ্ডা দিনত তাজা তাজা চব্জি পোৱা যায়। আৰু আজি বতৰটো এনেকুৱা ঠাণ্ডা, সেইকাৰণে পূৰা গৰম গৰম খানা বনাই আছোঁ খাব ফ্ৰেণ্ডছ। আৰু এইপিনে এতিয়া এইখিনি ধনিয়া দেখিছেনে, সিদিনাখন আগৰ ব্লগত দেখুওৱা নাই চব্জি আনিছিলে আৰু ধনিয়া পাত এসোপাও আনিছিলে। আৰু ভাবিছোঁ বেয়া হৈ যোৱাৰ সলনি মই কেইটামান পকৰা বনাই দিওঁ, এতিয়া যিহেতু বতৰটো ঠাণ্ডা। আৰু এইখিনি মই এতিয়া বাছি লওঁ আৰু আজি ধনিয়া পাতৰ পকৰা বনাম। আৰু খাই পাইছেনে কমেণ্টত জনাব। আৰু মই এতিয়া বনাই লওঁ, এইকেইটা দেখাম আপোনালোকক। হাই ফ্ৰেণ্ডছ, আৰু এইপিনে এতিয়া মই তাৰ কাৰণে চাউলৰ গুড়া লৈছোঁ, যিহেতু আপোনালোকে বেচনো ইউজ কৰিব পাৰে। মই চাউলৰ গুড়া দি বিশেষকৈ বনাওঁ আৰু বস্তুটো কৰকৰীয়া হৈ থাকে। আৰু এইপিনে এতিয়া মই ধনিয়া পাতখিনি ধুনীয়াকৈ চাফা কৰি পেলাই সৰু সৰুকৈ কাটি লৈছোঁ। আৰু ইয়াতে কেঁচা জলকীয়া, পিঁয়াজ কাটি লৈছোঁ। আৰু ইয়াতে এতিয়া মই হালধি দিম, তাৰপিছত সোৱাদ অনুসৰি নিমখ দিম, তাৰপিছত অলপ জিৰা পাউডাৰ দিম। আপোনালোকে যদি আৰু জাল খাবলৈ বেছিকৈ বিচাৰে তেতিয়া জলকীয়া গুড়াও দিব পাৰে, মই নিদিওঁ। আৰু তাৰপিছত মই ধুনীয়াকৈ বস্তুখিনি সানি ল'ম, তাৰপিছত চাই গৈ থাকিব। তেলত ফ্ৰাই কৰিব চবেই জানেই। আৰু এতিয়া তেল দি দিলোঁ আৰু এইখিনি বৰাখিনি ভাজিবলৈ ওলাইছোঁ মই। আৰু যিহেতু হাজবেণ্ড আহি পেলাই পাই গ'ল, আৰু এইখিনি বনাই লওঁ মই। আৰু এইপিনে মই নমাই ল'লোঁ আৰু গৰম গৰম পকৰা কমপ্লিট ৰেডি। আৰু এখন ফটো মাৰি লওঁ, ধনিয়া পাতা বৰা। আৰু এতিয়া মই ভাতত দি লওঁ। আৰু এইপিনে যিহেতু বতৰটো বেয়া আৰু ভাত খাই দিওঁ, আৰু হাজবেণ্ড আহি গ'ল। আৰু এইপিনে দুপৰীয়া আহাৰ থালিখন ৰেডি হৈ গ'ল। আৰু এইপিনে গৰম গৰম পকৰা, এইপিনে মিক্স ভাজি এখন, তাৰপিছত এইপিনে মাছৰ তৰকাৰী আৰু দালি বাতি আছে। আৰু এইপিনে এতিয়া আমি গৰম গৰম খাই লওঁ, আৰু তাৰপিছত খাই পেলাই আপোনালোকক পুনৰ লগ পাই আছোঁ। আৰু কেনেকুৱা লাগিছে কমেণ্টত জনাব। আৰু এইপিনে দুপৰীয়া ভাত খোৱাৰ পিছত ল'ৰাই এইপিনে ডেন্স ক্লাছ যাবলৈ ওলাইছে। আৰু যিহেতু তাৰ টাইম 3টা বজাত হয়, আৰু এইপিনে হাজবেণ্ডে স্কুটি ওলাইছে, আৰু এইপিনে এতিয়া সি যাবলৈ ওলাইছে। আৰু তাৰ হেলমেট আনিব দিছে। আৰু এইপিনে দেখিছেনে, ছেফটিৰ কাৰণে আচলতে চৰকাৰে ভালেই দিছে সুবিধা, আৰু ছেফটি হৈ থাকে পোৱালি মানুহ। আৰু এইপিনে এতিয়া আমি ভাত খোৱা কমপ্লিট হৈ গ'ল, যিহেতু বতৰটো বহুতেই বেয়া। আৰু কাপোৰ চাপোৰবিলাকো ভাজ চাজ কৰি ল'লোঁ, যিহেতু বতৰ বেয়া, কাপোৰ নুশুকায়। আৰু এতিয়া আপোনালোকক গধূলি লগ পাই আছোঁ পুনৰ। হাই ফ্ৰেণ্ডছ, আৰু এইপিনে এতিয়া গধূলি হৈ গ'ল আৰু চাহ তাহ খোৱা কমপ্লিট হৈ গ'ল। আৰু আইতা আহিলে আমাৰ ঘৰলৈ, আৰু এতিয়া আইতা শুই আছে, যিহেতু ঠাণ্ডা বহুত পৰিছে আজি। আৰু এইপিনে এতিয়া আইতাই দেখিছেনে, আইতা পূৰা টোপনি। আৰু আইতাক সাৰ পালে মই আপোনালোকক দেখাই দিম আইতাৰ লগত। আৰু এতিয়া বৰ্তমান কাম এটা কৰি আছোঁ, আৰু আইতাই খোৱা বস্তু অকণমান লৈ আহিছে, মানে তেওঁ কিবা নিমকি চিমকি কিবা কিবি লৈ আহিছে। আৰু এইপিনে এতিয়া বস্তু এটা কৰি আছে, আপোনালোককো দেখাই দিম বুলি ভাবিছোঁ, চাই গৈ থাকিব। আৰু এইপিনে হাজবেণ্ডে চিকেনখিনি দি থৈ গ'লহি, যিহেতু এতিয়া বৰ্তমান বাজি গ'ল 8টা। আৰু যিহেতু মই ভাবিছোঁ অকণমান আগতীয়াকৈ বস্তুখিনি ৰেডি কৰি থৈ দিওঁ। আৰু এইপিনে তাৰ কাৰণে মটৰ, আলু, পিঁয়াজ, আদা, নহৰু, কেঁচা জলকীয়া প্ৰেছ কৰি লৈছোঁ। ইয়াতে নিমখ, হালধি, জিৰা গুড়ি আৰু তেজপাত 2 খিলামান দি দিলোঁ। আৰু তাৰপিছত মই এইপিনে কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ। আৰু এইপিনে ভাজা টাইমত মই কেঁচা পিঁয়াজ ইউজ নকৰোঁ। আৰু এই বস্তুকেইটা মেইন হৈছে ধনিয়া পাতৰ ঠাৰিখিনি শিপাসতি দিছোঁ মই। এই বস্তুটো দিলে ফ্লেভাৰটোৰ কাৰণে বিশেষকৈ আজি আপোনালোকক এইটো দেখালোঁ, আপোনালোকে দি পেলাই তেনেকৈ ট্ৰাই কৰিব, খাবলৈ বহুতেই টেষ্ট হয়। আৰু আজি মই
ঘৰুৱাভাৱে মছলা দিয়ে ইউজ কৰিছোঁ, বজাৰত কিনা মছলা ইউজ নকৰোঁ। আৰু এইপিনে এতিয়া মিঠাতেল দি দিলোঁ। মিঠাতেল দিয়াৰ পিছত মই হাতদি ধুনীয়াকৈ মই সানি ল'ম। আৰু আপুনি বস্তুটো যিমান আপুনি সানিব সিমানেই খাবলৈ বহুতেই টেষ্ট হয়। আৰু আপোনালোকেও নিশ্চয় ট্ৰাই কৰিব খাবলৈ। আৰু এইপিনে এতিয়া মই সানি পেলাই আধা ঘণ্টা বা বেছি যিমান টাইম থ'ব পাৰে সিমান ভাল হয়। মোৰ তাত যিহেতু টাইম নাই বিশেষকৈ, সেইকাৰণে মই আধা ঘণ্টামানৰ কাৰণে ঢাক মাৰি থৈ দিম। তাৰপিছত হোৱাৰ পিছত লগ পাই আছোঁ। আৰু এতিয়া চিকেন বনাবলৈ মই এইপিনে কেৰাহী পাতি দিলোঁ। আৰু এতিয়া কেৰাহী তেল গৰম হৈ গ'ল। এখিলা তেজপাতা দিছোঁ আৰু এটা লং দিছোঁ। মোৰ তাত দালচেনিও নাই, সেইও নাই, সেইকাৰণে তাৰ কাৰণে মই দিয়া নাই। আৰু এতিয়া এইখিনি অকণ ফুটি হ'ব আৰু জিৰা কেইটামান দি দিওঁ। মানে জিৰা কেইটামান 2-3টামান দি দিছোঁ। তাৰপিছত এতিয়া মই চিকেনখিনি লাহেকৈ এৰি দিম। আৰু চিকেনখিনি দেখিছেনে আধা ঘণ্টাৰ ওপৰত হৈ গ'ল। আৰু এতিয়া মই এইখিনি লাহেকৈ এৰি দিম। মই কেমেৰাটো বন্ধ কৰি লওঁ, নহ'লে ফুটিব। আৰু এতিয়া দেখিছেনে এইখিনি, আৰু এইখিনি এতিয়া মই ঢালি দিলোঁ। যিহেতু গৰম তেলত এনেকৈ দুই তেলে ফুটি যায় কাৰণে কেমেৰাটো বন্ধ কৰি দিছোঁ। আৰু এতিয়া বিশেষকৈ এইখিনি একো কৰিব নালাগে। এতিয়া মই পূৰা গেছটো কমাই ধুনীয়াকৈ ভাজি ল'ম। আৰু এনেকৈ খাবলৈ বহুতেই ট্ৰাই কৰিব, খাবলৈ বহুতেই টেষ্ট হয়। আৰু এতিয়া মই গেছটো কমাই এতিয়া ধুনীয়াকৈ ভাজি লওঁ। আৰু চাই গৈ থাকিব। আৰু একো দেখাবলগীয়া একোৱেই নাই। আৰু বেলেগ মছলা একো নকৰোঁ। কালাৰ কাৰণে অকণমান ৰেড চিলি পাউডাৰ দিব পাৰোঁ লাষ্টত। আৰু এতিয়া মই এইখিনি ধুনীয়াকৈ ভাজি বনাই লওঁ। তাৰপিছত হোৱাৰ পিছত দেখাই আছোঁ। খাওঁ লাগিছে। ঠাণ্ডা দিন আৰু গৰম গৰম ভাতৰ লগত খাবলৈ বহুতেই টেষ্ট। আৰু এতিয়া মই বনাই লওঁ, তাৰপিছত লগ পাইছোঁ হোৱাৰ পিছত। হাই ফ্ৰেণ্ডছ, এইপিনে ভাত খোৱাৰ পিছতহে মোৰ মনত পৰিছে আইতাক আপোনালোকক অকণমান দেখাই দিছোঁ। আৰু আইতাই অলৰেডি বিচনাত উঠিলেই। আৰু আজি ভিডিঅ'টো আপোনালোকক কেনেকুৱা পালে প্লিজ কমেণ্টত জনাব। আৰু চিকেনখিনি খাবলৈ বহুতেই টেষ্ট হ'ল। আৰু আপোনালোকেও নিশ্চয় ট্ৰাই কৰিব। ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। নতুন এটা ভিডিঅ'লৈ আকৌ লগ পাম। আজিলৈ টাটা, গুড নাইট।